নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। মই বৰ্তমান আহিছোঁ ৰহা বজাৰ কৰিবলৈ। আজি বাহঁতক মানে ভাত খোৱা নিমন্ত্ৰণ দিলোঁ। তাকে ভাবিলোঁ মাছো কিনিও নে মাংস কিনিও, আৰু মাছ নল'লোঁ, এপিনে গাহৰি মাংস ল'লোঁ। ইয়াত দাদাই পূৰা গাহৰি মাংস কাটি আছে। ফাইনেলি কাটি হৈ গ'ল। এতিয়া মাংসখিনি লৈ মই ঘৰত যাওঁ আৰু এপিনে আমাৰ পাপা ভিডিঅ'ত ওলাব লাজ কৰে, সেইকাৰণে গুচি গ'লে এবাৰ। আৰু এপিনে কস্তুৰী আৰু বা দুইজনে মিলি পেলাই আলু কাটি আছে, আৰু এপিনে দুইজনে হাই কৰি দিছে দেই। আৰু এজনী আমাৰ মা, আৰু এপিনে আমাৰ গাহৰি মাংস এনেকৈ বইল কৰি লোৱা হৈছে। আৰু এপিনে আমাৰ বায়ে পূৰা মাংস বনাই ষ্টাৰ্ট কৰিছে, মানে ব্ৰইলাৰ মাংসও আনিছিলোঁ, আৰু ব্ৰইলাৰখিনি ফাৰ্ষ্টে বনাই ল'ব, তাৰপিছত গাহৰিখিনি বনাব।